Bom bom ভোলানাথ শাওণ মাহতে ভক্ত সকলে মহাদেৱ আৰাধনা কৰে
আৰ্ষি বিষ কৌলাইলা সৰ্বদেৱ গণে দেখি বিস্ময় মানিলা অ কিনো হৈব এই বিষ চিন্তিবে লাগিলা মহাদেৱক চাই সবে কহিবে লাগিলা অ মহাদেৱক চাই সবে কহিবে লাগিলা শাওণ মাহতে ভক্তসকলে মহাদেৱক আৰাধনা কৰে কিয় এই মাহত ভক্তসকলে ভোলানাথক আৰ্ষিব বিচাৰে এই তৎসাৰক কহিবো আমি শুনা সৰ্বজনে মন স্থিৰ কৰি অ শুনা সৰ্বজনে মন স্থিৰ কৰি বম বম ভোলানাথ হে প্ৰভু তিলোচন অনাথৰ নাথ কি কৰিবে আমি কালপুত বিষ হেন জানি মহাদেৱে চিন্তিবে লাগিলা অৱশেষত সেই বিষ প্ৰাণ কৰিলা বম বম ভোলানাথ মহাদেৱ গোসাঁই বিষ পান কৰিলে সেই বিষ জালত হলিয়া পৰিলে সমস্ত দেৱতাৰ ধাতুৰি গ'লে সমস্ত দেৱতাৰ ধাতুৰি গ'লে হৰি হৰি বুলি কান্দিবে
শাওণ মাহতে মহাদেৱ গোসাঁয়ে কালকুট বিষ পান কৰিলে সেইটো কাৰণে ভক্তসকলে লিংগ জলভিষেক কৰে ৰাম। বম বম ভোলানাথ শুনা